মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক সমাজ বিজ্ঞান বিষয়ৰ ভূগোল বিভাগৰ তৃতীয় অধ্যায়ত থকা ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোলৰ বিষয়ে কেইটামান কথা ক'বলৈ ওলাইছো। তোমালোকে মন দি শুনিবা আৰু চাবা। এইখন আমাৰ ভাৰতবৰ্ষ। তোমালোকে নিশ্চয় ভূচিতাৱলীত চাইছা, এখন বিশাল দেশ ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষখন আয়তনত ইমান ডাঙৰ, সেইকাৰণে ইয়াক এখন উপমহাদেশ বুলি আখ্যা দিয়া হৈছে। যিয়ে নহওক, এই দেশখনৰ বিশালতাৰ কাৰণে ইয়াৰ ভূ প্ৰকৃতিবিলাক ভিন ভিন। মই এই কাৰণে কথাটো কৈছো, ভাৰতবৰ্ষৰ চেপ্টাৰটোত তাত ভাৰতবৰ্ষৰ বিষয়ে বহুত কথা আছে। জলবায়ু আছে, জনসংখ্যা আছে, আয়তন আছে, অৱস্থিতি আছে, আৰু কি আছে, প্ৰাকৃতিক বিভাগো আছে। গতিকে মই ক'ব ওলাইছো ভূ প্ৰাকৃতিক বিভাগবোৰ কি কি। তোমালোকে মন দি চাবা, এই ভাৰতবৰ্ষখনৰ প্ৰধান 4টা ভাগত এই ভূ প্ৰাকৃতিক বিভাগ ভাগ কৰা হৈছে। তাৰে প্ৰথমটো হৈছে হিমালয় পাৰ্বত্য অঞ্চল। ভাৰতবৰ্ষৰ শীৰ্ষত থকা এই হিমালয় পৰ্বতখন অসমৰ পৰা সুদূৰ জম্মু কাশ্মীৰলৈকে বিস্তৃত হৈ আছে। এই হিমালয় পৰ্বতখনৰ প্ৰধান ভাগ 3টা: উচ্চ হিমালয়, মধ্য হিমালয় আৰু নিম্ন হিমালয়। আমাৰ উচ্চ হিমালয়ৰ কথাটো নাহে, অতি ওখ, তাত গছ গছনি নাই, বৰফেৰে আবৃত হৈ থাকে। দ্বিতীয় অংশটো তাতো বৰ বিশেষ গছ গছনি নাই বুলিব পাৰি। সামান্য সেউজীয়া জাতীয় উদ্ভিদ আছে, প্ৰায় 6000 মিটাৰ ওখ। কিন্তু আমাৰ আলোচ্য কথাটো হৈছে এই হিমালয় পাৰ্বত্য অঞ্চলৰ নিম্ন হিমালয়। নিম্ন হিমালয়ত চাপৰ চাপৰ পাহাৰবিলাক আৰু গছ গছনিৰে আৱৰা। গতিকে এই অঞ্চলটো আমাৰ গছ গছনি তথা জীৱ জন্তুৰে আৱাসভূমি হিচাপে ই চলি আছে। আৰু প্ৰধান কথা হৈছে কি, এই হিমালয় পৰ্বতৰ পৰা অলেখ নদ নদী আমাৰ দেশখনলৈ নামি অহাৰ পৰিপ্ৰেক্ষিতত আমাৰ দেশখন সজীৱ জীপাল হৈ আছে। আৰু ইয়াতেই তৰাই অৰণ্য তাত দেখা যায়, আৰু এই অঞ্চলটোক শিবালিক বুলি কোৱা হয়। এতিয়া মই আহিছো দ্বিতীয় অংশলৈ। 2 নম্বৰ যিটো ভাগ, সেইটো হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এতিয়া তোমালোকে এটা কথা জানিবা যে ভাৰতবৰ্ষৰ প্ৰধান ডাঙৰ নদী ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু, এই 3খন নৈয়ে সৃষ্টি কৰা বৃহৎ সমতল ভূমিয়ে ভাৰতবৰ্ষক চহকী কৰা বুলি আমি ক'ব পাৰো। ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ, আৰু কৃষিৰ ক্ষেত্ৰত এই অঞ্চল যথেষ্ট আগবঢ়া। 3খন নদীৰ সাৰুৱা পলসুৱা ভূমিয়ে গোটেই দেশখন উত্তৰ ভাগটো শস্য শ্যামলা কৰি তুলিছে। আৰু ইয়াতে বহুতো উপনৈবিলাক ওপৰৰ পৰা বাগৰি আহি অসংখ্য নদ নদীয়ে গোটেই ঠাইখন সজীৱ কৰিছে, আৰু সেইকাৰণে ইয়াক আমাৰ দেশখনক নদীমাতৃক দেশ বুলি কোৱা হয়। এইবাৰ আহিছো মই তৃতীয় ভাগ, দাক্ষিণাত্য মালভূমি। ভাৰতবৰ্ষৰ সোঁমাজত থকা বিন্ধ্য পৰ্বতৰ পৰা তলৰ ফালে কুমাৰিকালৈকে এই গোটেই অঞ্চলটো দাক্ষিণাত্য মালভূমি বুলি কোৱা হয়। আৰু এই দাক্ষিণাত্য মালভূমিটো এটা ত্ৰিভুজৰ লেখীয়া। ভাৰতবৰ্ষৰ মেপখন তোমালোকে ভালকৈ চাবা, এটা ত্ৰিভুজৰ লেখীয়া। আৰু এই গোটেই মালভূমিটো পশ্চিমৰ পৰা পূবৰ ফালে ঢাল খোৱা। আৰু এই কাৰণে ইয়াত থকা নদ নদীবিলাক বেছিভাগে বংগোপসাগৰলৈ বৈ গৈছে। বংগোপসাগৰলৈ বৈ যোৱা নদীসমূহৰ ভিতৰত তোমালোকে চাবা গোদাবৰী, কৃষ্ণা, কাবেৰী, মহানদী, এইবিলাক। আনহাতে আৰৱ সাগৰলৈ মাত্ৰ 2খন প্ৰধান নদী বৈ গৈছে। সেই 2খন নদী হৈছে নৰ্মদা আৰু তাপ্তি। আৰু এই নদী এই দাক্ষিণাত্য মালভূমি অঞ্চলতে পূৰ্ব ঘাট আৰু পশ্চিম ঘাট 2খন পৰ্বতে থিয় হৈ আছে, যাৰ ফলত নেকি
তাৰ জলবায়ুটো কিছু পৰিৱৰ্তন আনিছে আৰু সেই কাৰণে এই দুখন পৰ্বতৰ অৱস্থিতিৰ কাৰণে দাক্ষিণাত্যত বিশেষকৈ তামিলনাডু অঞ্চলত দুবাৰ বাৰিষা হোৱা বুলি কোৱা হয় আমাৰ যে শীতকালতো তাত প্ৰবল বৰষুণ হয় এইবাৰ আহিছো আমি চতুৰ্থ ভাগ অৰ্থাৎ 4 নম্বৰ ভাগটোলৈকে সেই ভাগটো হৈছে কি উপকূলীয় অঞ্চল উপকূল দুটা এটা হল এই পূব উপকূল পশ্চিম বংগৰ পৰা কুমাৰিকালৈকে আৰু এটা হৈছে কি গুজৰাটৰ পৰা কুমাৰিকালৈকে পশ্চিম উপকূল এই দুইটা উপকূল যথেষ্ট ঠেক কিন্তু তুলনামূলকভাৱে তোমালোকে এটা কথা মন ৰাখিবা যে পশ্চিম উপকূলটো বেছি ঠেক মাত্ৰ 8-10 কিলোমিটাৰৰ ভিতৰত এইটো ইয়াৰ মানে প্ৰস্থটো কিন্তু ইয়াৰ দৈৰ্ঘ্যতাটো বেছি 1500 কিলোমিটাৰ আনহাতে এইটো 1100 কিলোমিটাৰ উপকূল পূব উপকূলটো ইয়াৰ প্ৰস্থটো যথেষ্ট বেছি এই উপকূলটো বহল যিয়ে নহওক এই অঞ্চলটো যথেষ্ট জনবসতি ঘন আৰু তাৰ ফলত ইয়াত নগৰ চহৰ যথেষ্ট গঢ়ি উঠিছে সাগৰীয় যাতায়াত ব্যৱস্থা উন্নত হৈছে ইয়াতে কেইখনমান ডাঙৰ ডাঙৰ চহৰ আছে ইয়াৰ উপৰিও এই 4টা বিভাগৰ উপৰিও আমি আৰু এটা বিভাগৰ কথা ক'ব পাৰো যদিও তোমালোকে কিতাপত পোৱা নাই সেইটো হৈছে দ্বীপপুঞ্জ আমাৰ ভাৰতবৰ্ষত দুটা দ্বীপপুঞ্জ আছে সেই দুটা দ্বীপপুঞ্জ হৈছে লাক্ষা আমিন মিনিকয় দ্বীপপুঞ্জ আৰু এটা হৈছে কি আন্দামান নিকোবৰ দ্বীপপুঞ্জ আন্দামান নিকোবৰ দ্বীপপুঞ্জ হৈছে বংগোপসাগৰত আমাৰ উপকূলৰ পৰা বহু দূৰৈত আনহাতে লাক্ষা দ্বীপপুঞ্জ হৈছে বৰ বেছি দূৰত নহয় আৰৱ সাগৰত এই দুইটা অঞ্চল কেন্দ্ৰীয় শাসিত অঞ্চল এই দুইটা অঞ্চলে আমাক কি কৰিছে কিছু সাগৰীয় কথা আমাক বাৰ্তা দিছে গতিকে মই আৰু বৰ বেছি কথা নকওঁ তোমালোকক মই এইখিনিকে ক'লো মেপত মই দেখুৱাই তোমালোকক কোৱাৰ মূল কথাটো হ'ল তোমালোকে কিতাপত পঢ়িলেই নহয় প্ৰেক্টিকেলি তোমালোকে যেতিয়া মেপত বস্তুটো কোনটো অঞ্চল কোনখিনি বুজাইছে এইখিনি কথা বুজি পালে তোমালোকৰ সুবিধা হ'ব সেই কাৰণে মই তোমালোকক মেপত দেখুৱালো নিশ্চয় তোমালোকে বুজি পাইছা আশা কৰো ইয়াৰ পৰা তোমালোক যথেষ্ট উপকৃত হ'বা গতিকে মই এইখিনি কৰি তোমালোকৰ পৰা আজি বিদায় মাগিছো তোমালোকে ভালকে